নমস্কাৰ, আজি মই সৰিয়হৰে মাছ বনাম। তাৰে কাৰণে ভাঙোন মাছ, বিলাহী লৈছোঁ 2টা, এচামুচ নিমখ, পিঁয়াজ এটা, জলকীয়া 2টা, হালধি গুড়ি এচামুচ, পাঁচফোৰণ আধা চামুচ, জিৰা গুড়ি 1 চামুচ। এই পেষ্টটো বনাওঁতে মই 4 চামুচমান সৰিয়হ, 6 ফটামান নহৰু, আদা এটুকুৰা, আকৌ পিঁয়াজ এফালা, এইখিনি কৰি মই পেষ্ট কৰি লৈছোঁ। প্ৰথমতে মাছখিনি মই নিমখ আৰু হালধিৰে সানি লৈছোঁ। এতিয়া মই কেৰাহী উঠাই দিলোঁ। এতিয়া কেৰাহী গৰম হৈ গ'ল, তেলটো দি দিলোঁ। প্ৰথমে মই মাছখিনি ভাজি ল'ম। মই মাছটো কেৰাহীত বহাই দিলোঁ। এতিয়া মোৰ মাছ ভজা হৈ গ'ল। এতিয়া মই কেৰাহীত তেল দিছোঁ। জলকীয়া 2টা, পাঁচফোৰণ দিছোঁ, পিঁয়াজ দিছোঁ এফালা, হালধি গুড়ি আধা চামুচ, জিৰা গুড়ি আধা চামুচ, বিলাহী 2টা, এতিয়া লৰাই দিছোঁ। এইখিনি এতিয়া মোৰ ভজা হ'ল। এতিয়া মই এই পেষ্টখিনি দি দিছোঁ। এতিয়া আমি এইখিনি অকণমান ভাজি লৈছোঁ। এতিয়া মই এই অকণমান কুহুমীয়া পানী কৰি লৈছোঁ, গৰম দি দিছোঁ। এতিয়া নিমখ দি দিছোঁ, যিখিনি লাগে সেইখিনি দি দিছোঁ। এতিয়া আঞ্জাটো উতলি আছে, মই এই মাছটো আঞ্জাত দি দিছোঁ। মোৰ আঞ্জাটো হৈ গ'ল। মই প্ৰায় 10-12 মিনিটমান ৰাখিছোঁ। এতিয়া মই গেছটো অফ কৰি দিছোঁ। এতিয়া মোৰ সৰিয়হৰে ভাঙোন মাছৰ আঞ্জাটো হৈ গ'ল। আপোনালোকে এবাৰ বনাই খাই চাওক, কেনেকুৱা লাগে জনাব। ধন্যবাদ।